বাহিনী একত্ৰিত হৈ এক অনুষ্ঠান হৈছিল, য'ত প্ৰশিক্ষণ দিয়া হৈছিল যে সেৱা বাহিনী কেনেদৰে সজাগ হ'ব লাগে। গুড মৰ্ণিং সকলোকে। আৰু আজি 92 সংখ্যক অধিৱেশনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনৰ আজি লাইভ খুঁটা স্থাপন কৰা হ'ব। আৰু অলপ পাছতে গোটেই কাৰ্যসূচী আপোনালোকক দেখুৱাই যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এই হৈছে মুকলি মঞ্চ, য'ত 92 সংখ্যক অধিৱেশনৰ আজি পবিত্ৰ লাইভ খুঁটা স্থাপনৰ পাছত মুকলি সভাখন এই স্থানতে হ'ব। এতিয়া আমি যাওঁ য'ত লাইভ খুঁটা স্থাপন হ'ব। এয়া সকলো ৰাইজ লাইভ খুঁটাৰ স্থানলৈ গৈ আছে। লগত সমীৰণ বাব, আমাৰ এই চুতীয়া বাব, আমি সকলো গৈ আছোঁ এতিয়া লাইভ খুঁটা য'ত স্থাপন কৰাব সেই ঠাইলৈ। সকলোকে দেখুৱাম সেই ঠাইৰ কি পৰিৱেশ এতিয়া হৈ আছে, সকলোখিনি বস্তু আপোনালোকক দেখুৱাম। এনেদৰে চাই থাকক ভিডিঅ'। এয়া হৈছে চেৰেং পথাৰ, আৰু এই পথাৰৰ সোঁমাজতে যি আজি পবিত্ৰ লাইভ খুঁটা স্থাপন কৰা হৈছে মানে এতিয়ালৈকে হোৱা নাই, হ'ব। আৰু সৌৱা দেখিছে আপোনালোকে অজস্ৰ ভকত বৈষ্ণৱ আহি ইয়াত উপস্থিত হৈছে, আৰু সকলোকে দেখাবলৈ পাই বহুতে সুখী হৈছোঁ। এই আজিৰ অনুষ্ঠানভাগী যি এক পৰিৱেশ, যি এক বিশাল পৰিৱেশ, এই পৰিৱেশ আপোনালোকক দেখুৱাবলৈ পাই সঁচাই খুবেই আনন্দিত হৈছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। পবিত্ৰ লাইভ খুঁটা স্থাপনৰ সভা সময়ত জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সমস্ত আকৌ এবাৰ লাইভ খুঁটাৰ পবিত্ৰ সমন্বয় ক্ষেত্ৰৰ পৰা জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ লাই খুঁটা ইতিমধ্যে স্থাপন হৈ গৈছে। এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ প্ৰেম শ্ৰদ্ধাই এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ঘটি থকা ভকত বৈষ্ণৱসকলৰ আকুলতাৰ স্বৰূপ আৰু পৰমানন্দ এটা সমন্বয় ক্ষেত্ৰত চেৰেন পথাৰতে স্থাপন 10-11-12 তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া মূল 92 সংঘৰ বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাই খুঁটা তেখেতৰ নিজৰ ভূমি অতি কম মূল্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আগবঢ়াইছিল আৰু তেখেতক এই শুভ সময়ত মঞ্চত আদৰণি সমিতি এখনি গামোচাই আদৰণি জনাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আমি দিলীপভাৱে ডামজনাক আদৰণি সমিতিৰ তৰফৰ পৰা আদৰণি পবিত্ৰ লাই খুঁটা স্থাপন কৰাৰ পাছত সকলো বাবয়ে সমস্ত এতিয়া সকলোৱে যাত্ৰা কৰিছে, সকলো গৈ আছে য'ত এই পবিত্ৰ লাই খুঁটা স্থাপন আৰু 92 সংখ্যক আহিবলগীয়া 92 সংখ্যক অধিৱেশনক লৈ যি এক মুকলি সভাৰ আয়োজন কৰা হৈছে, সেই মুকলি সভা চিমেণ্ট চাপৰিৰ টাউনৰ সমীপত হ'ব আৰু সকলো আইবাব সমস্তৰ এই যাত্ৰা সকলোৱে দেখিছে, এয়া সকলো গৈ আছে সেই মুকলি সভা মঞ্চৰ ওচৰলৈ। তো আমিও গৈ আছোঁ আৰু ভিডিঅ'টো শেষ কৰিম এনেদৰেই। তো সকলোৱে শেষলৈকে চাই থাকক। ধন্যবাদ। জয় আই অসম, জয় গুৰু শংকৰ।